কি খবৰ নমস্কাৰ আপোনালোকৰ মই যতীন আৰু আপোনালোকে চাইছে বৰ্তমান যতীন এটি নিউজ ইউটিউব চেনেলটো আজি আপোনালোকলৈ কেইটামান আপডেট লৈ আহিছোঁ ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰাই ক্লিকে চাই থাকিব যদিহে চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল বটনটো প্ৰেছ কৰি দিব তেতিয়াহে আমাৰ ছ'চিয়েল মিডিয়া নিউজ আপডেটৰ লগতে কমিউনিটি নিউজ আপডেটসমূহো পাই থাকিব তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আজি আপডেটটো হৈছে SBN ব্লগছৰ ওপৰত SBN ব্লগছৰ এটা এক্সিডেণ্ট হৈ গৈছে সেই এক্সিডেণ্টটোক লৈ বিকাশ চেত্ৰীয়ে কিছু কথা কৈছে তাৰ এটা ক্লিপ চাই লওঁ আহক দৰকাৰী কথা ক'বলৈ ষ্টৰিটো বনালোঁ আপোনালোকে হয়তো বহুতে গমো পাইছে বহুতে গমো পোৱা নাই আমাৰ এছবিএন ভাইৰ এটা সৰুকৈ এক্সিডেণ্ট হ'ল আৰু এই এক্সিডেণ্টৰ ফলত তেওঁৰ অলপমান হাতত দুখ পাইছে আৰু ভৰিত অলপ দুখ পাইছে আৰু বাকী মানুহটো ঠিকে আছে মই নিজে কথা পাতিছোঁ মই এইমাত্ৰ অকণমান আগতে মেডিকেলৰ পৰা আহিলোঁ সেই দিনৰ পৰা দিনটো মেডিকেলতে আছিলোঁ আৰু চব ঠিকে আছে মই কথা পাতিছোঁ তাৰ লগত বঢ়িয়াকৈ কথা পাতিছোঁ সি খালি বাইকৰে মানে দুখ কৰি আছে আৰু বাইকখন কিবা হ'ল নেকি বুলি মই কথা পাতিলোঁ তাৰ লগত মই কৈছোঁ আৰু বাইকখন ঠিক হৈ যাব আগত তুমি মানুহটো ঠিক হোৱা আৰু এটা সকলোকে ৰিকুৱেষ্ট কৰিব বিচাৰিম যে চাওক বহুতে SBNৰ যিটো এক্সিডেণ্ট হৈছে তাৰ ফটো বা ভিডিঅ' সেইবোৰ চবফালে মানে সেই হৈ আছে আৰু শ্বেয়াৰ হৈ আছে বা কিছুমানে উল্টা পুল্টাকৈ ভিডিঅ' বনাইছে কিছুমানে ফটোটো লৈ কিনে কিবা কিবি দিছে চ' প্লিজ এই ফটো ভিডিঅ' যেন বেছি সেই স্প্ৰেড নকৰে বেছি এইবিলাক নিবিলাই ছ'চিয়েল মিডিয়াত যেন এইবিলাক ইমান দি নাথাকে কাৰণ তাৰ ঘৰত মাজনী হয়তো ইমান এটা গম পোৱা নাই এনেই গম পাইছে মই এইটো ৰিকুৱেষ্ট কৰিম যে সকলোকে যেন ফটো ভিডিঅ' একো তথ্য নাজানাকৈ কি হৈছে কি হোৱা নাই একো নজনাকৈ যেন যা তা কৰি ভিডিঅ' নবনাই ফটোটো যেন টি বুলি লিখি ফটো আপলোড নকৰে সকলোৱে আমি বিচাৰোঁ যেন সি জল্দি ঠিক হৈ যাওক আৰু মই নিজে কথা পাতিছোঁ তাৰ লগত বঢ়িয়াকৈ কথা পাতিছে মোৰ লগত খালি ভৰিত আৰু হাতত দুখ পাইছে মেডিকেলত এতিয়া ট্ৰিটমেণ্ট হৈ আছে চব ঠিক হৈ যাব অতি সোনকালে সি আকৌ ভাল হৈ যাব সকলোৱে আমি আশীৰ্বাদ কৰিছোঁ যেন সি সকলোৱে সি সোনকালে ভাল হৈ যায় আৰু মই এইটো ক'ব বিচাৰিম যেন মাকে গম পালে ধৰক মাকে গম পাইছে কিন্তু ইমান ধৰক সকলোৱে ফটোটো যেনেকৈ দি আছে ভিডিঅ' কিছুমানে বনাই আছে তো সেইবোৰ কৰিব নালাগে ইউটিউবত একেবাৰে ভিডিঅ' ধুনীয়া ধৰণে কোনোবাই দিলে চ' সেইবিলাক কৰিব নালাগে কাৰণ এইবিলাক দেখি আৰু মাকে আৰু দুখ কৰিব পাৰে যদি মাকে দেখা পায় এইবোৰ বস্তু সেইকাৰণে আমি সকলোৱে বিচাৰোঁ যেন সি সোনকালে ভাল হৈ যাওক আৰু মই নিজে গৈ যিহেতু মেডিকেলত আছিলোঁ তাৰ লগত কথা পাতিছোঁ চব অ'কে তো গাইছ আমিও যাতে আশা কৰোঁ তেওঁ অতি সোনকালে SBN ব্লগছ সুস্থ হৈ উঠে তেওঁ বাইকখনৰ কি ভাগিছে তাৰে দুকপিমান ফটো চাই লওঁ আহক এই চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ আমাৰ এই চেনেলটো ছ'চিয়েল মিডিয়া নিউজ আপডেটৰ লগতে কমিউনিটি নিউজ আপডেটসমূহ দি থকা হয় তো চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তো ধন্যবাদ